নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ কবিতাৰ শিৰোনাম তোমাৰ পৰা মোলৈ, কবি হীৰেণ ভট্টাচাৰ্য। তোমাৰ পৰা মোলৈ উভতি আহিবলৈ মোৰ বহু পৰ লাগে। তোমাৰ পৰা মোলৈ উভতি আহিবলৈ মোৰ বহু পৰ লাগে। শনিবন্ধ এন্ধাৰেৰে হাচনাহানাৰ সুৰভি যেতিয়া উৰি আহে গোপনে গোপনে, মই সেই পৰলৈকে তোমাৰ কাষতে ৰৈ থাকোঁ। মোৰ সপোনত এটা চঞ্চল হৰিণা পোৱালি উৰে ৰাতি দেউদি থাকে। মোৰ সপোনত এটা চঞ্চল হৰিণা পোৱালি উৰে ৰাতি দেউদি থাকে। উভতি যে মই আহিব নোৱাৰোঁ। ধন্যবাদ।